আজি যিটো প্ৰচেছন যাবলৈ লৈছোঁ কাৰণ সকলোৱে এতিয়া জনা হৈছে কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং বা BTCও বড়োলেণ্ডো এইটো আমাৰ অট'নমাছ কাউন্সিল অট'নমাছ এৰিয়া আৰু অট'নমাছ ডিষ্ট্ৰিক্ট বা অট'নমাছ টেৰিটৰিয়েল এৰিয়া Sixth schedule মতে গভৰ্ণ কৰা হৈছে Sixth schedule মতে মাটিটো মাত্ৰ ট্ৰাইব সকলৰ কাৰণেহে ৰিজাৰ্ভ কৰা বুলি তাত লিখা আছে সেইকাৰণে আমি ট্ৰাইব সকলৰ মাটি বেছি ডাঙৰ নহয় ইণ্ডিয়া দেশটো লগত তুলনা কৰিলে সৰু এটা একেবাৰে সৰু এৰিয়া সেইটোহে আমাৰ কাৰণে ৰিজাৰ্ভ কৰিব লাগে বুলি কনষ্টিটিউশ্যনত লিখা আছে সেইকাৰণে এই কনষ্টিটিউশ্যন মতে মাটিটো আমাৰ ট্ৰাইব সকলৰ কাৰণে ৰিজাৰ্ভ কৰিব লাগে আৰু ইয়াত ইণ্ডিজিনাছ অসমীয়া আৰু আদিবাসীসকলৰ কাৰণে আৰু ইণ্ডিজিনাছ অসমীয়াৰ লগতে ইণ্ডিজিনাছ নেপালী মানুহ আছে তেওঁলোকৰ কাৰণে আমাৰ ইয়াত ৰিজাৰ্ভ কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ এই কৰ্পৰেটসকলক আদানী আম্বানী হিন্দুজা ৰিংকু গডৰেজ ৰামদেৱ ৰাবিশংকৰ এইবিলাক মাটি দিবলৈ লৈছে আৰু আমি শুনিছোঁ মাত্ৰ এইটো যিটো চহী কৰা হৈছে সেইটো নহয় আৰু এগ্ৰিমেণ্ট আকৌ কৰিব বেলেগ বেলেগ পাৰ্টিৰ পৰা বেলেগ বেলেগ কোম্পানীৰ পৰা বুলি আমি শুনিছোঁ আমি জানামতে এই ছিক্স শিডিউল এৰিয়াৰ মাটি যেতিয়ালৈকে কৰ্পৰেটসকলে নন ট্ৰাইবেলসকলে কৰ্পৰেট নামত উঠাই লৈ কমপ্লিট নোহোৱালৈকে তেওঁলোকে মাটিটো লৈ থাকিব বুলি আমি শুনিছোঁ নাজানো গোটেই ডিষ্ট্ৰিক্ট আমি জনামতে গোটেই ডিষ্ট্ৰিক্টটো বোলে এইটো নিয়মেৰে বেকডোৰ পলিচি এইটো এটা বেকডোৰ পলিচি হিডেন এজেণ্ডা এইটো যে এইটো ট্ৰাইবেলৰ কাৰণে কেতিয়াও ৰিজাৰ্ভ কৰিব নালাগে বুলি তেওঁলোকে এই কোম্পানীসকলক লৈ আনিছে ইন দ্য নেম অফ কোম্পানী আমাৰ মাটি কাঢ়ি নিবলৈ চেষ্টা কৰিছে কাৰণ তেওঁলোকে কৈছে যে মনুস্মৃতিত লিখা মতে ট্ৰাইবেলসকলে বাছ তেওঁলোকে শূদ্ৰ বুলি কয় ট্ৰাইবেলসকলক আৰু আমাৰ ইণ্ডিজিনাছ অসমীয়া আৰু আদিবাসী আৰু নেপালীসকলৰ মাটি প্ৰপাৰ্টি আমি ৰাখিব নোৱাৰোঁ বুলি তাত লিখা সেইকাৰণে তেওঁলোকে কৈছে তেওঁলোকৰ মতে আমি মাটি ৰখাটো এটা ডাঙৰ প্ৰপাৰ্টি ৰখাটো এটা পাপ বুলি তেওঁলোকে ধৰি লৈছে সেইকাৰণে এই পাপ গুচাবলৈ কাৰণে আমাৰ মাটিটো তেওঁলোকে ল'বলৈ বিচাৰিছে ইন দ্য নেম অফ কৰ্পৰেট সেইকাৰণে আমি ডিমাণ্ড কৰি প্ৰটেষ্ট কৰিছোঁ এইটো কেতিয়াও এইটো হ'ব নিদিওঁ বুলি আমি ইয়াত অল অপজিশ্যন পাৰ্টি পলিটিকেল পাৰ্টি আৰু অল ছ'চিয়েল অৰ্গেনাইজেশ্যন আমি ইয়াত ভোট খাই পেলাই আমি ডিমাণ্ড কৰিছোঁ যিহেতু CM মঙাঙে কৈছে যে ইয়াত কোম্পানী আহে ইয়াৰ লোকেল ল'ৰাসকলে জব পাব তেতিয়াহ'লে তাৰমানে উন্নতি হ'ব ইয়াৰ লোকেল ট্ৰাইবেলসকলৰ এইটো বিষয়ে কি তেওঁলোকে যদি জব যদি দিব খোজে যদি তুলিৰাম ৰহাঙে যদি আমাৰ ট্ৰাইবসকলক বা ইণ্ডিজিনাছ অসমীয়াসকলক নেপালীসকলক আদিবাসীসকলক যদি জব যদি দিব খোজে তেতিয়াহ'লে তেওঁ কিয় কৰিলে যে 1,345 টিচাৰ্ছ এপইণ্ট কৰিছে তাৰ ভিতৰত ট্ৰাইবেল মাত্ৰ 62 কিয় কৰিলে তেতিয়াহ'লে তেওঁ তাত 1,345 আমাৰ কাৰণে দিব পাৰিলেহেঁতেন মোৰ মাটি মোক দিব লাগে বুলি আমি কোৱা নাই আমাৰ ট্ৰাইবসকলৰ ইণ্ডিজিনাছ অসমীয়াসকলক আদিবাসীসকলক নেপালীসকলক দিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেইটো নকৰিলে সেইকাৰণে তেওঁ যিটো তেওঁৰ হাতত আছে সেইটো নিদি পেলাই আকৌ কোম্পানী আনি পেলাই কোম্পানী কাম দিব বুলি কৈছে এইটো মিছা কথা কাৰণ চ'লাৰ প্ৰজেক্ট মিকিৰ বামুণী তাতো লোৱা হৈছে কিন্তু তাত
হোৱাৰ পাছত আগতে কৈছিল বোলে চাকৰি দিয়া হ'ব, কিন্তু মাত্ৰ চকীদাৰ এজনহে তাত ট্ৰাইবেল মানুহ পাইছে। সেইকাৰণে এইটো এটা প্ৰমাণ আছে, এই কোম্পানী আগাটো চাকৰি দিবলৈ কথা নহয়, এইটো তেওঁলোকে মাটি কাঢ়ি দিবলৈহে তাৰ বুদ্ধি। जो हम लोग को ट्राइबल